तामुलपुराव बिपिएफनि बिसायख'थि सांग्रांथि फैगौ विधानसभा बिसायख'थिनि थाखाय 43 नं विधानसभा बियाबाव बिपिएफआ जागायदों बिसायख'थि सांग्रांथि तामुलपुर बिपिएफनि थाखाय गोनांथार मासि बिपिएफनि बिजाथि दैखांनाया सिङारि खोलोबाव मावथिफोरनि मोनसे गोहोगोरा दाबि बे बिबुंथि बारग' एमएलए इमानुएल मुसाहारिनि तामुलपुराव बिपिएफनि बिसायख'थि सांग्रांथि फैगौ विधानसभा बिसायख'थिनि थाखाय सांग्रांथि जादों 43 नं विधानसभा बियाबाव बिपिएफनि सांग्रांथि तामुलपुर बिपिएफनि थाखाय गोनांथार मासि बिपिएफनि बिजाथि दैखांनाया सिङारि खोलोबाव मावथिफोरनि मोनसे गोहोगोरा दाबि बिबुंथि खालामबाय बारग' एमएलए इमानुएल मुसाहारिया तामुलपुर एलएसी सेगमेन्टत आमार कोअर्डिनेशन कमिटी হৈ গল আৰু এই তামুলপুৰ এলএসি সেগমেন্টত আমাৰ তিনিটা পৰিষদীয় সমষ্টি আছে বাগানপাৰা গয়বাৰী আৰু দাৰাংগাজলি তো সেই কোঅর্ডিনেশন কমিটিত আজি সভাত সিদ্ধান্ত হৈছে আমি অহা 11 তাৰিখে আমাৰ বিপিএফৰ মুৰব্বী তথা বিটিসিৰ চিফ সন্মানীয় হাগ্ৰামা মহিলাৰী দেৱলৈ আমি এখন মেমৰেন্ডাম সাবমিট কৰিম যে তামুলপুৰ যেটো এসটি এলএসি সেগমেন্ট হেতুত আমাৰ বিপিএফ দলৰ পৰা প্ৰাৰ্থী প্ৰদান কৰিব লাগে বুলি সক আজি আমি দ্বিতীয়বাৰৰ কাৰণে তামুলপুৰ 43 তামুলপুৰ এলএসি এসটি ৰিজাৰ্ভ সমষ্টি ভিত্তিক কমিটি দ্বিতীয়লানি আজি বহিছো আৰু আজি বহি প্লে আমি সিদ্ধান্তত উপনীত হলো যে তামুলপুৰ সমষ্টি বিপিএফে প্ৰাৰ্থীটো প্ৰদান কৰিব লাগে গতিকে এইটো এসটি সমষ্টি হয় 15টাৰ ভিতৰত 5টা এসটি সমষ্টি ইয়াৰ ভিতৰত তামুলপুৰো পৰে গতিকে তামুলপুৰটো হল নন নেগোশিয়েবল ইণ্ডিয়াৰ এনডিএৰ আমাৰ যি পাৰ্টনাৰ্স বিলাক আছে একেদখলে আজিলৈকে ফৰ্মেলি কোনো দাবীও কৰা নাই আমি যিমান দূৰ শুনো গতিকে ইয়াত বিপিএফে প্ৰাৰ্থীত্ব দিব লাগে ইয়াৰ কাৰণে আমি হাই কমাণ্ডৰ ওচৰত দাবী উত্থাপন কৰিছো আৰু আজি বিশেষকৈ বাগানপাৰা ব্লক দৰংগাজুলি ব্লক আৰু গহিবাৰী ব্লকৰ আমি একেটা মততে উপনীত হৈছো যে ইয়াত প্ৰাৰ্থীত্ব বিপিএফৰ ফালৰ পৰা লাগিব আৰু এই বিষয়ে আমি আমাৰ পাৰ্টিৰ সভাপতি মহোদয়ক আমি এটা মেমৰেন্ডাম দিম